নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল এছ সলিউশ্যনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ৰ প্ৰশ্নটো আছিল আহোমসকলৰ শেষ স্বৰ্গদেউ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো আছিল পুৰন্দৰ সিংহ। যোৱা ভিডিঅ'টোত শুদ্ধ উত্তৰ দিওঁতা প্ৰথম দুজনৰ নাম আমি এনেদৰে উলিয়াইছিলোঁ, নাজিমা বেগম আৰু ৰেজবিনা আলম। তেখেত দুজনীলৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ তোমালোকৰ বাবে অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহে বিভিন্ন পৰীক্ষাসমূহত বিশেষভাৱে সহায় কৰি আহিছে। গতিকে ভিডিঅ'টোত স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে বলা ভিডিঅ'টোত পলম নকৰি আৰম্ভ কৰোঁ। 1. কোনজন আহোম ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়? এ. চুকাফা, বি. ৰাজেশ্বৰ সিংহ, চি. ৰুদ্ৰসিংহ, ডি. পুৰন্দৰ সিংহ। আনসাৰ চি. ৰুদ্ৰসিংহক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়। 2. কোনজন আহোম ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ কোৱাৰ প্ৰথা প্ৰচলিত হয়? এ. চুকাফা, বি. চুকাংফা, চি. চুচেনফা, ডি. চুহুংমুহুং। আনসাৰ ডি. চুহুংমুহুং ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ কোৱাৰ প্ৰথা প্ৰচলিত হয়। কুৱেশ্যন 3. আহোম ৰজাসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? এ. বশিষ্ঠাশ্ৰমত, বি. নীলাচলত, চি. হাজোত, ডি. উমানন্দত। আনসাৰ এ. গুৱাহাটীৰ বশিষ্ঠাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভ আছিল। কুৱেশ্যন 4. কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? অপশ্যন এ. চুকাফাই, বি. চুখ্ৰামফাই, চি. চুটিনফাই, ডি. চুকাংফাই। আনসাৰ বি. চুখ্ৰামফাই ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল। কুৱেশ্যন 5. কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? অপশ্যন এ. চুকাফাই, বি. চুখাংফাই, চি. চুকামফাই, ডি. চুটিনফাই। আনসাৰ চি. চুকামফা ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল। কুৱেশ্যন 6. দ্বিতীয় আহোম বৰ ৰজা কোন আছিল? অপশ্যন এ. জয়মতী কুঁৱৰী, বি. ফুলেশ্বৰী কুঁৱৰী, চি. অম্বিকা দেৱী, ডি. সৰ্বেশ্বৰী। আনসাৰ ডি. সৰ্বেশ্বৰী দ্বিতীয় আহোম বৰ ৰজা আছিল। 7. অসমৰ নৱগ্ৰহ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ. ৰাজেশ্বৰ সিংহই, বি. ৰুদ্ৰসিংহই, চি. চক্ৰধ্বজ সিংহই, ডি. ৰত্নধ্বজ সিংহই। আনসাৰ এ. ৰাজেশ্বৰ সিংহই অসমৰ নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল। 8. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? অপশ্যন এ. কমলেশ্বৰ সিংহ, বি. লক্ষ্মী সিংহ, চি. গৌৰীনাথ সিংহ, ডি. চন্দ্ৰকান্ত সিংহ। আনসাৰ বি. লক্ষ্মী সিংহ মোৱামৰীয়া বিদ্ৰোহ সময়ত আহোম ৰজা আছিল। 9. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? অপশ্যন এ. গৌৰী সিংহ, বি. লক্ষ্মী সিংহ, চি. কমলেশ্বৰ সিংহ, ডি. চন্দ্ৰকান্ত সিংহ। আনসাৰ চি. কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল। 10. মোৱামৰীয়াসকল মূলতঃ কোন সম্প্ৰদায়ৰ লোক আছিল? অপশ্যন এ. কিৰাত, বি. পাল, চি. কোচ, ডি. মৰাণ। আনসাৰ ডি. মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক আছিল। মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন তোমালোকৰ বাবে। প্ৰশ্নটো হৈছে মানে পতা ৰজা বুলি কোনজন ৰজাক কোৱা হয়? এ. যোগেশ্বৰ সিংহ, বি. চন্দ্ৰকান্ত সিংহ, চি. কমলেশ্বৰ সিংহ, ডি. পুৰন্দৰ সিংহ।
তোমালোকে যদি ইয়াৰ উত্তৰটো জানা তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। শুদ্ধ উত্তৰ দুটা প্ৰথম পাঁচজনৰ নাম ৰেণ্ডমলি বাছি উলিয়াই পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।